ৰাতিপুৱা যিজনী মহিলাৰ মৃতদেহ আমি উদ্ধাৰ হৈছে সেইজনী আমাৰ সৰু ভাই বোৱাৰী। তেখেতৰ নাম জাহিদা খাতুন হেমুলাটি। তেখেত মানসিক বিকাৰগ্ৰস্ত আছিলে। আমি কেইবাবাৰো চিকিৎসা কৰিলোঁ তেজপুৰত নি পেলাই। কালি দিনৰ 12টাৰ পিছৰ পৰা নিখোজ হৈ আছিলে, কিন্তু আমি য'ত ত'ত বহুতো বিচাৰ খোজ কৰি পোৱা নাই। তাৰপিছত ৰাতিপুৱা 7টামান বজাত তাৰ নিজৰ সেই মহিলাগৰাকীৰ নিজৰ ল'ৰাই গৈ পেলাই তাতে মৃতদেহটো পাই চিঞৰ বাখৰ কৰি আছে। তাৰপিছত আমি গৈ পেলাই ৰাইজে গৈ পেলাই ক'ত আছে মৃতদেহটো? আমাৰ লগৰ পুখুৰীখনতে। আপোনাৰ কিবা সন্দেহ আছে নেকি? নাই, তেনেকুৱা আমাৰ কোনো সন্দেহ নাই। আমাৰ সন্দেহ আৰু কেইবাবাৰো তেনেকুৱা পানীত পৰিছে, নিজৰ গাত জুই লগাব চেষ্টা কৰিছে। মানসিক বিকাৰগ্ৰস্তৰ কাৰণে মানসিক বিকাৰগ্ৰস্ত আছিল। এই মানুহজনে যে মানুহৰ আগত লাজ দি মাৰিব। ইফালে ঘৰত চাউল দাইল শাক পাচলি ফল মূল একোৱেই নাই। কি উপায় উলিয়াও এতিয়া? উপায় আছে বৌ। আজিৰ যুগত সকলো সম্ভৱ। নেক্সট দোকান নামৰ এপটো এনে এক সুব্যৱস্থা যাৰ জৰিয়তে আপোনাৰ দৈনন্দিন জীৱনৰ সকলো প্ৰয়োজনীয় সামগ্ৰী আপুনি বিচৰা মতে অৰ্ডাৰ কৰি কম সময়তে পাব পাৰে। মাথো তাৰ বাবে আপোনাৰ মোবাইল ফোনৰ প্লে ষ্টৰলৈ গৈ ডাউনলোড কৰক নেক্সট দোকান এপটো।